গুড মৰ্ণিং আৰু এতিয়া সময় 6:30 বাজিছে আৰু এতিয়া মই উঠিছোঁ যেহেতু আজি সৰস্বতী পূজা আৰু যদি বতৰ ভাল কৰে যাম বুলি ভাবিছোঁ বায়ো লগ ধৰি আছে তো বলক আমি ব্লগছটো আৰম্ভ কৰোঁ এয়া চাওক মই প্ৰথমে মোৰ কামখিনি কৰি লৈছোঁ চাওক বিছনাখন পাৰি লৈছোঁ এয়া মুখখন পাৰি আছোঁ আজিৰ পৰা মই আপোনালোকক মোৰ ডেইলি ভ্লগছবিলাক দিবলৈ আৰম্ভ কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব সেয়া মই বিছনাখন পাৰা হ'ল এবাৰ মাৰখনো পাৰি লৈছোঁ জল্দি যিহেতু সৰস্বতী পূজা আৰু ঘৰটো মুচিব লাগিব এয়া দুখন কম্বলি ঘূৰে মাৰ বহুত ঠাণ্ডা এয়া অলমষ্ট মোৰ কামখিনি হৈ গ'ল চাওক তাড়াতাড়ি কৰিছোঁ দেই খালি আমাৰ চুমকিয়ে উঠিলে এয়া চাওক চুমকিটো সাৰি পেলাই ৰাতিপুৱাই সাৰি পায় তাই আৰু কাষত মানুহ শুই নাথাকিলে জল্দিও সাৰি পায় এয়া এতিয়া মই ঘৰটো সাৰিবলৈ লৈছোঁ চাওক এতিয়া 8টা বাজিলে ঘৰ চৰ সাৰি হ'ল গৰম পানী এগিলাচ খালোঁ কাৰণ ৰাতিপুৱা মই মানে চাহ খাবলৈ ইমান মন নাযায় কাৰণে গৰম পানী এগিলাচে খাইছোঁ তো আগলৈ কি কৰোঁ ভিডিঅ'টো চাই থাকক এতিয়া সময় 10টা বাজিল আৰু মই গা পা ধুই আহিলোঁ চাওক বতৰটো অলপ ভাল কৰিছে আৰু এতিয়া পূজাত যাম বুলি ভাবি আছোঁ পায়ো বহুত ইচ্ছা কৰি আছে ৰীল বনাবৰ কাৰণে তাৰ ফটো উঠিব বহুত চখ এয়া চুলিকেইডাল অলপমান শুকাবলৈ দিছোঁ জিকাই আছে এতিয়া মই অকণমান সৰস্বতী মাক চাকি আৰু দি দিওঁ এয়া চাওক এতিয়া অকণমান চুলিবিলাক শুকাবলৈ দিছোঁ চাওক বহুত মানে লগ কৰি আছে তো এতিয়া মই যাবলৈ ৰেডি হ'ব পাৰোঁ চাই থাকিব ভিডিঅ'টো এয়া চাওক ফ্ৰেণ্ডছ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব ইমান মেকআপ কৰা নাই হেভি বাৰু এয়া চিম্পল মেকআপটোৱে কৰিছোঁ আৰু আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে দেই চুলিকেইডাল খুলিয়ে লৈছোঁ কাৰণ খুলি ল'লে ভাল লাগে বুলি কয় আৰু চবে পিছফালৰ পৰা দেখাইছোঁ এনেকুৱা দেখিছে মোক চাওক এয়া আমি অকণমান ফটো উঠিলোঁ গৈ আমি স্কুলতে পালোঁ মই পঢ়া স্কুলখনে এইবাৰ ইয়াতে বেছি পূজা কৰা নাই যিহেতু কৰোণাৰ কাৰণে আৰু বতৰো ডাৱৰীয়া তো মানুহ একেবাৰে সেৰেঙা চাওক এয়া স্কুলত লগৰ ফ্ৰেণ্ডবিলাককো লগ পালোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু নেক্সট ভিডিঅ'টো অতি সোনকালে আহি আছে যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব